নমস্কাৰ বন্ধু বান্ধৱীসকল মাইনা ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিনৰ পৰা ইউটিউব চেনেল এটা খুলিম বুলি মনতে ভাবি আছিলোঁ, কিন্তু সাহস গোটাব পৰা নাছিলোঁ। ভিডিঅ'ত কিদৰে কথা ক'ম বা কি ধৰণৰ ভিডিঅ'বোৰ দিম, তথাপিও অলপ সাহস গোটাই ইউটিউব চেনেল এটা খুলিছোঁ আৰু ভিডিঅ'বোৰ দিছোঁ, কিন্তু নিজে ওলাবলৈ অলপ লাজ লাগে বা নাৰ্ভাছো ফিল কৰোঁ। কি ক'ম বা কেনেকুৱা দেখিব, কথাবোৰ ক'ব পাৰিছোঁনে নাই। তথাপিও যি নহওক, গতিকে আজি অলপ কওঁ বুলি ভাবিলোঁ। মোৰ নাম নীলাক্ষী দাস আৰু মই ঘৰত চবেই মাইনা বুলি মাতে দেখি মাইনা ব্লগছ বুলিয়ে ইউটিউব চেনেলটো খুলিছোঁ। গতিকে কিবা ভুল হ'লে ক্ষমা কৰিব আৰু চেনেলটো আঁকোৱালি ল'ব। ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। যিহেতু ইমান এটা নাজানো ইউটিউবৰ বিষয়ে, বাকী ইউটিউবাৰবোৰে যি ধুনীয়া কথা কয় সেইবোৰ শুনি বৰ ভাল লাগে আৰু সিহঁতৰ সেইবোৰ চাই মানে ভাবিলোঁ নিজেও এটা খোলোচোন। মানে নিজৰ ভাল লগা বেয়া লগা সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। ভাল ঠাই ভাল জেগাত গ'লে ভিডিঅ' কৰি আপোনালোককো দেখুৱাম আৰু নিজে যিবোৰ জানো সেয়াৰে ভিডিঅ' কৰি আপোনালোকক দেখুৱাম বুলি চেনেলটো খুলিছোঁ। বাকী চাই যাব, ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আশীৰ্বাদৰ ফলতেই আগুৱাই যাব পাৰিম। যদিহে আগুৱাই যোৱাটো বিচাৰে, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু বাকী ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। যিহেতু পবিত্ৰ ভাদ মাহ সোমালেই, দুই গুৰুজনাৰ তিৰুভাৱৰ তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মোৎসৱ এই মাহতে। গতিকে অসমীয়াৰ একেবাৰে পবিত্ৰ মাহ। এই মাহত নামঘৰলৈ নোযোৱাকৈ কেনেকৈ থাকোঁ। গতিকে বৰষুণৰ বতৰকো নেওচি নামঘৰলৈ বুলি ওলাইছোঁ। নামঘৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি নামঘৰ যাব ওলাইছোঁ, গাঁৱৰ ৰাজহুৱা নামঘৰ। বলক নামঘৰটো আপোনালোককো দেখাওঁ। হৰি ধ্বনিৰে মুখৰিত হৈ থকা এয়াই হৈছে নামঘৰৰ পৰিৱেশ। তাৰে কিছু আভাস আপোনালোকলৈ আগবঢ়াইছোঁ। এক পবিত্ৰ মনেৰে নামঘৰত চলি থকা এয়া গোপিনীৰ নাম। যিহেতু নামঘৰত বেছি কথা কৈ ভিডিঅ' কৰিবলৈ ভাল নালাগিল, সেয়ে কিছু কৰি আপোনালোকলৈ লৈ আনিছোঁ। গোটেই ভাদ মাহটোতে এইদৰে আবেলি সময়ত নাম ধৰা হয়। যিসকলে নামঘৰত গৈ পাইছে জানেই কি ইমান ভাল লাগে নামঘৰৰ পৰিৱেশ। নামঘৰত এইদৰে নাম লয় আৰু মাজে ভিডিঅ' কৰি দেখুৱাইছোঁ আপোনালোকক। যিহেতু নামঘৰত এক অনুষ্ঠানত এইদৰে ইমান ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগিল। এয়া নামঘৰৰ মুখ্য দুৱাৰ। এইফালেই নামঘৰলৈ সোমাই অহা হয়। এয়া জয় আৰু বিজয় মূৰ্তি, যাক নামঘৰৰ ৰখীয়া বুলি কোৱা হয়। দেখিছে নামঘৰত কিমান গপিনীৰ নাম। গোসাঁইৰ চৰণত দিয়া প্ৰসাদৰ কিছু দৃশ্য। যাবৰ সময়ত নামঘৰটো অলপ দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। নামঘৰটো নতুনকৈ লোৱা হৈছিল ফেব্ৰুৱাৰী মাহত। পুৰণা নামঘৰটো অলপ ভাঙি গৈছিল দেখি নতুনকৈ নামঘৰটো বনালে।
নামঘৰৰ পৰা এয়া উভতি আহিলোঁ। বিশেষ ভিডিঅ' ইমান কৰিব নোৱাৰিলোঁ, যিহেতু নামঘৰত কথা কোৱা বা লাজো লাগে, অলপ ভয়ো লাগে, দুখ ধৰে বুলি। সেয়ে ইমানতে কৰিলোঁ। বাকী কেনেকুৱা পায় ভিডিঅ'টো চাই জনাব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।